ওম নমো কৃষ্ণ গুৰুদেৱায়। কোনো ভকতে ঈশ্বৰক দৰ্শন পোৱাৰ পাছত যদি ভাবে যে মই কৃষ্ণক দৰ্শন পালোঁ, ঈশ্বৰৰ নাম পালোঁ, গুৰুৰ চতুৰ্ভুজ ৰূপো দেখা পালোঁ, আৰুনো কি লাগে, মোতকৈ আৰু ডাঙৰ ভকতেই নাই, তেনে ভাৱ অহাৰ পাছত তেনেজনৰ কি অৱস্থা হয়, কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে এটা সুন্দৰ কাহিনীৰ জৰিয়তে তাক বুজাই দিছে। দুজন কৃষ্ণ ভকত আছিল, এজন জ্ঞান মাৰ্গী আৰু আনজন ভক্তি মাৰ্গী। ভগৱানে তেওঁলোকক পৃথিৱীলৈ পঠাই দিলে। পৃথিৱীলৈ আহি দুয়ো সাধনাত বহিল। একান্ত চিত্তে সাধনা কৰি কৰি দুয়োজন সিদ্ধি লাভ কৰি ভগৱানক পালে। সিদ্ধি লাভ কৰাৰ পাছত জ্ঞানমাৰ্গী ভকতজনে অহৰহ ভগৱানক সাক্ষাৎ কৰি বহি থাকিল। আনহাতে ভক্তিমাৰ্গী ভকতজনে সিদ্ধি লাভ কৰি সমস্ততে কৃষ্ণক দৰ্শন কৰিব ধৰিলে। তেওঁ যিফালেই চাই সেইফালে কেৱল কৃষ্ণকহে দেখা পায়। তেওঁ ভাবিলে, ইমান দিনে তেওঁ বিচাৰি ফুৰা কৃষ্ণজন দেখোন সমস্ততে আছে। কুকুৰটোও কৃষ্ণ, গাধটোও কৃষ্ণ, মেটৰটোও কৃষ্ণ, মুচিটোও কৃষ্ণ, কেৱল কৃষ্ণহে কৃষ্ণ। তেওঁ ভাবিলে, ভক্তি কৰিবলৈ কৃষ্ণই মোক পৃথিৱীলৈ পঠালে আৰু তেওঁ নিজেও দেখোন ইয়াতে আছে। মই দেখোন সকলোতে তেওঁক পাইছোঁ। এই বুলি তেওঁ সকলোকে সেৱা শুশ্ৰূষা কৰিবলৈ আৰম্ভ কৰি দিলে। তেতিয়া কৃষ্ণই এই ভক্তিমাৰ্গী ভকতজনক ধৰ্ম প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিলে। সেইমতে তেওঁ ধৰ্ম প্ৰচাৰ কৰাত লাগি গ'ল। ধৰ্ম প্ৰচাৰ কৰিবলৈ যাওঁতে তেওঁ অনেক কষ্ট পাবলগীয়া হ'ল। কোনোৱে তেওঁক বেয়াকৈ কয়, কোনোৱে গালি পাৰে, কোনোৱে আকৌ তেওঁলৈ দলিয়ায়, আৰু কোনোৱে তেওঁক আনকি মাৰ ধৰো কৰে। এইবোৰলৈ ভ্ৰূক্ষেপ নকৰি তেওঁ কেৱল ধৰ্ম প্ৰচাৰতে গুৰুত্ব দি থাকিল। ভগৱান কৃষ্ণই ছাঁৰ দৰে কাষতে থাকি ভক্তিমাৰ্গী ভকতজনৰ সহায় হৈ থাকিল। বহুদিনৰ মূৰত কৃষ্ণ বৈকুণ্ঠলৈ গ'ল। ইফালে আমাৰ জ্ঞানমাৰ্গী ভকতজনে ইতিমধ্যে বৈকুণ্ঠ পাইছে। তাতে তেওঁ সুন্দৰ বিচনাত শুই শুই আৰাম কৰি আছে। কৃষ্ণ যোৱা দেখি তেওঁ দৌৰি আহি কৃষ্ণক সেৱা কৰি ক'লে, প্ৰভু, ময়ো আহিলোঁ। কৃষ্ণই ক'লে, বৰ ভাল হৈছে, তুমি বৈকুণ্ঠতে থাকা, মই কিন্তু থাকিব নোৱাৰোঁ। মোৰ যিজন ভকতে পৃথিৱীত ধৰ্ম প্ৰচাৰ কৰি আছে, তেওঁক বৰ উৎপাত কৰিছে। তেওঁৰ মহা বিপদ হৈছে। বিপদ হোৱা স্বত্তেও তেওঁ ধৰ্ম প্ৰচাৰ কৰিবলৈ এৰা নাই। তেওঁৰ ভক্তিত মই তেওঁৰ বৈশ্য হৈ গৈছোঁ, গতিকে মই নগ'লে নহ'ব। সেয়ে মই এতিয়া তেওঁক সহায় কৰিবলৈ যাব লাগে। মই যাওঁ, তুমি থাকা, এবছৰ পিছতহে মোক পুনৰ দেখা পাবা। এই বুলি কৈ কৃষ্ণ বৈকুণ্ঠৰ পৰা পৃথিৱীলৈ গুচি আহিল। এয়া তেওঁ জ্ঞানমাৰ্গী ভকতক লীলা দেখুৱালে। পৃথিৱীলৈ আহি তেওঁ ভক্তিমাৰ্গী ভকতৰ পিছে পিছে ঘূৰি ফুৰিবলৈ ধৰিলে। ভকতে ভক্তিত অহৰহ নাম লৈছে আৰু নামৰ পিছে পিছে ভগৱান ঘূৰি ফুৰিছে। ভকতে যি নাম লয় সেই নামতে ভগৱান ৰৈ থাকে। যেনেকৈ দামৰিৰ পিছে পিছে গাইজনীয়ে দামৰিক ৰক্ষা কৰিবলৈ দৌৰি ফুৰে, তেনেকৈ কৃষ্ণও ভকতৰ পিছে পিছে ভকতক ৰক্ষা কৰিবলৈ দৌৰি ফুৰে। ভকতে লজ্জা, ভয়, মান, অপমান বাদ দি ধৰ্ম প্ৰচাৰ কৰিছে আৰু হৰি তেওঁৰ ৰক্ষক হৈ ঘূৰি ফুৰিছে। ইফালে বৈকুণ্ঠ খালী। তাতে জ্ঞানমাৰ্গী ভকতজনৰ বহি বহি বেজাৰ লাগিল। এদিন নহয়, দুদিন নহয়, এবছৰ কৃষ্ণ নাই। তেওঁ ভাবিলে, যি বৈকুণ্ঠ বিচাৰি ইমান সাধনা কৰিলোঁ, সেই বৈকুণ্ঠও কৃষ্ণ অবিহনে নিৰানন্দজনক। কৃষ্ণহে আনন্দৰ মূল উৎস, বৈকুণ্ঠ নহয়। কৃষ্ণ য'ত থাকে তাতহে বৈকুণ্ঠৰ আনন্দ বিৰাজ কৰে। গতিকে এনে কৃষ্ণহীন বৈকুণ্ঠত থাকি কি লাভ? এই বৈকুণ্ঠতকৈ ধুনীয়া ঠাই নাই। ইয়াত সকলো চতুৰ্ভুজ, কৃষ্ণৰ ৰূপ। তথাপিও কৃষ্ণ অবিহনে আনন্দ নাই। কৃষ্ণ পৃথিৱীত। কাহিনীৰ পিছৰ অংশ শুনিবলৈ চাওক আমাৰ নেক্সট ভিডিঅ'টো। জয় কৃষ্ণ।